নমস্কাৰ বন্ধুসকল। অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসক উন্নত চিকিৎসাৰ বাবে কাইলৈ মুম্বাইলৈ লৈ যোৱা হ'ব। আৰু জানিব পৰা মতে মুম্বাই পিনচালি হাস্পতালত চিকিৎসা কৰোৱা হ'ব। মুম্বাইলৈ লৈ যোৱাৰ পূৰ্বে অভিনেত্ৰী আইমী বৰুৱাই কিশোৰ দাসৰ সম্পৰ্কে এনেদৰে ক'লে। উদীয়মান অভিনেতা মৰমৰ ভাইটি কিশোৰ দাস উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ উৰা মৰাৰ প্ৰাক মুহূৰ্তত তেওঁৰ সৈতে চিকিৎসালয়তে প্ৰায় 4 ঘণ্টামান সময় কটালো। অতি যোগাত্মক মনক কিশোৰৰ সৈতে পুৰণি শ্বুটিঙৰ স্মৃতি, জীৱন, খোৱা বোৱা সম্পৰ্কে বহুখিনি কথা পাতিলোঁ। তাৰ যোগাত্মক মনটি হাঁহি ধেমালিবোৰে আচলতে আমাক সাহস দিছে। বিশ্বাস জন্মাইছে সি ভাল হ'বই। সুস্থ হৈ উভতি আহক এই যোগাত্মক মনটিৰে। ৰাজ্যবাসীৰ প্ৰাৰ্থনা শুভেচ্ছাৰে সি ভাল হ'বই। সঁচাকৈয়ে আজি পুনৰ অনুভৱ কৰিছোঁ প্ৰাৰ্থনা আৰু যোগাত্মক মন এটি শক্তি সদায় অতুলনীয় এটা জীৱনৰ বাবে। আৰু আমিও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অভিনেতাজন যাতে সুস্থ হৈ পুনৰ আগৰ দৰে আমাৰ মাজলৈ ঘূৰি আহে।